নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। আমাৰ চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকে ৰেগুলাৰ পাই থাকিব আৰু মই অনাগত দিনবোৰত দি থাকিবলৈ চেষ্টা কৰিম। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি AAUODL ফালৰ পৰা কেইবাটাও অনলাইন এডমিশ্যনৰ নটিচ ওলাইছে। কেনেকৈ কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা পোষ্টকেইটা ওলাইছে। শ্বৰ্ট টাইম ট্ৰেইনিং আৰু চাৰ্টিফিকেট কোৰ্চ, পোষ্ট নহয় আচলতে কোৰ্চৰ মানে এডমিশ্যনৰ নটিচ ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব। নেম অফ ইউনিভাৰ্চিটিৰ নাম হ'ল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা পোষ্টকেইটা ওলাইছে আৰু নেম অফ ডাইৰেক্টৰেট অফ অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং আৰু নেম অফ দি কোৰ্চ শ্বৰ্ট টাইম ট্ৰেইনিং কোৰ্চ আছে আৰু চাৰ্টিফিকেট কোৰ্চ আছে। আপোনালোকে শ্বৰ্ট টাইম ট্ৰেইনিং কোৰ্চো কৰিব পাৰে আৰু চাৰ্টিফিকেট কোৰ্চো কৰিব পাৰে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনৰ সহায়তে কৰিব পাৰিব, মানে এপ্লাই কৰিব পাৰিব। আৰু ডিউৰেশ্যন অফ কোৰ্চ মানে কোৰ্চটোৰ সময়সীমা থাকিব আপোনালোকৰ 1 মাহৰ পৰা 6 মাহৰ পৰ্যন্ত থাকিব, যিকেইটা এপ্লিকেশ্যন মোডটো অনলাইনৰ থ্ৰুৱেদি হ'ব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন মানে লাষ্ট ডেটটো থাকিব আপোনালোকৰ 25 নৱেম্বৰ 2024 পৰ্যন্ত। আৰু হেল্পলাইনটো দিয়া আছে। আপোনালোকৰ যদি কিবা আপোনালোকৰ যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে aau.odl@aau.ac.in এইটো আপোনালোকে নিজেও চাই ল'ব পাৰিব। যদি মই কওঁতে বুজি পোৱা নাই, সেইটোত আপোনালোকে কিবা হেল্পলাইন নম্বৰ সুধিব পাৰে। নম্বৰ নহয়, এইটো হ'ল মেইল এটা দিয়া আছে। আৰু কোৰ্চ ডিটেইলছটো দিয়া আছে। 1 নম্বৰটো শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ। শ্বৰ্ট টাইম ট্ৰেইনিং কোৰ্চৰ 1 নম্বৰতে আছে কমাৰ্চিয়েল বেকৱাৰ্ড চিকেন, ডিউৰেশ্যন 30 দিনৰ কোৰ্চ হয় এইটো। আৰু এলিজিবলটো আপোনালোকে মেট্ৰিক পাছ কৰা হ'লে এইটো আপোনালোকে কৰিব পাৰিব। কোৰ্চ ফিজটো দিয়া আছে 2000 নে কি দিয়া আছে এইটো। আৰু হনি প্ৰডাকশ্যন টেকন'লজি পোষ্ট ডিউৰেশ্যন সময়সীমাটো হ'ল 45 দিন আৰু এইটো আপোনালোকে 8 পাছ কৰা হ'লে আপোনালোকে কৰিব পাৰিব। আৰু 3 নম্বৰ পোষ্টটো হ'ল প্ৰডাকশ্যন অফ হাই ভেলু হৰ্টিকালচাৰ কোৰ্চ, 30 দিন হ'ল আৰু কোৰ্চটো 30 দিন কোৰ্চ হয় আৰু 8 পাছ কৰা হ'লে আপোনালোকে কৰিব পাৰিব অনলাইনটো। আৰু 4 নম্বৰ পোষ্টটো হ'ল মাছৰুম স্প্ৰাউন প্ৰডাকশ্যন আৰু 45 দিনৰ কোৰ্চ হয় আৰু 8 পাছ কৰিলে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু 5 নম্বৰ পোষ্টটো হ'ল চেল্ফ মেনেজমেণ্ট এণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট স্কিলৰ পোষ্টটো 30 দিনীয়া কোৰ্চ হয় আৰু 12 পাছ কৰা হ'লে আপোনালোকে এইটো কৰিব পাৰিব। আৰু চাৰ্টিফিকেট কোৰ্চকেইটাৰ ভিতৰত 1 নম্বৰ কোৰ্চটো হ'ল ফিছ নিউট্ৰিশ্যন এণ্ড মেনেজমেণ্টৰ পোষ্টটো হ'ল 3 মাহৰ সময়সীমা হ'ল 3 মাহৰ কোৰ্চ। আৰু এইকেইটাৰ কাৰণে আপোনালোকে যদি আপোনালোকে কোৰ্চটো কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। আৰু যদি আপোনালোকে মেনেজমেণ্ট এণ্ড কেয়াৰ অফ এল্ডাৰলি পিপুলৰ আপোনালোকে কৰে তেনেহ'লে আপোনাৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু 3 মাহৰ কোৰ্চটো হয়। আৰু 3 মহীয়া কোৰ্চ কমাৰ্চিয়েল ফ্লৰিকালচাৰৰ পোষ্টটোত যদি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। আৰু প্ৰডাকশ্যন অফ বায়' কণ্ট্ৰল এজেণ্টছ অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টত যদি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো দিয়া আছে যে আপোনালোকে শ্বৰ্ট টাইম ট্ৰেইনিং কোৰ্চটো যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে 110 টকা ফিজ লাগিব। আৰু যদি চাৰ্টিফিকেট কোৰ্চৰ আপোনালোকে এপ্লাই কৰে তেনেহ'লে 210 টকা দিব লাগিব এপ্লিকেশ্যন ফিজ। আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকে AAUODL এপ্লিকেশ্যন পৰ্টেল অফিচিয়েল ৱেবছাইটত ভিজিট কৰি অনলাইনটো কৰিব পাৰিব। নহ'লে আপোনালোকে মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত গৈ আপোনালোকে তাৰ সহায়ত এপ্লাইটো কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে জানি থৈ দিয়ক যে ষ্টাৰ্ট ডেট হৈছিলে আপোনালোকৰ 5 নৱেম্বৰ 2024 পৰা আৰু লাষ্ট ডেটটো আপোনালোকে থাকিব অনলাইন কৰা 25 নৱেম্বৰ 2024 পৰ্যন্ত। আৰু এডমিশ্যন বা পে'মেণ্ট অফ কোৰ্চটো আপোনালোকে দিয়াটো আপোনালোকে 5 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰ পৰ্যন্ত থাকিব। আৰু অনলাইন ক্লাছটো আপোনালোকৰ ষ্টাৰ্ট হ'ব 13 ডিচেম্বৰ 2024 পৰা। আৰু যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সোনকালে এপ্লাইটো কৰি দিয়ক। ধন্যবাদ।